অসমত আজিকালি কাঠফুলাৰ দৰে গঢ় লৈ উঠা কিছুমান গায়ক গায়িকাৰ হৈছে কি নিজৰ নামৰ আগত শিল্পী ষ্টিকাৰটো লগাই লৈ বহু ওপৰৰ মাল বুলি ভাবে, কিন্তু জ্ঞানৰ নামত শূন্য। কাক কেনেকৈ সন্মান কৰিব লাগে, কাক ক'ত কেতিয়া আচলতে কথা ক'ব লাগে সেইটোকে নাজানে সেইসকল গায়ক গায়িকাই। যোৱাকালিৰ পৰা ফেচবুকত এটা ভিডিঅ' বহুত বেছি ভাইৰেল হৈ আছে যে গীতাঞ্জলি দাস নামৰ এগৰাকী গায়িকাৰ নামটো ভুলকৈ উচ্চাৰণ কৰাত সেইগৰাকী গায়িকাই অনুষ্ঠানেই আৰম্ভ কৰা নাছিল যেতিয়ালৈকে নেকি নাম উচ্চাৰণ কৰাজনক ৰাইজৰ সন্মুখত আনি অপমান কৰিব পৰা নাছিল। আৰু যেতিয়া তেওঁ সেই মানুহজনক ৰাইজৰ সন্মুখত অপমান কৰিব পাৰিছিল, তাৰ পিছতহে কিন্তু সেই অনুষ্ঠানভাগ তেওঁ আৰম্ভ কৰিছিল। আচলতে কি ক'ম আৰু, মাল থকা মানুহে কিন্তু এনেকুৱা কাম নকৰে। আচলতে এইবোৰ শিল্পীৰ শাৰীতে নপৰে, এইবোৰ হৈছে গায়ক গায়িকা। এতিয়া মোৰ নামটো কি বাৰু? আপোনালোকে কনফিউজ হৈছে নেকি? কওকচোন, আপোনালোকে ক'লে গম পাম মোৰ নাম কি। ধন্যবাদ ধন্যবাদ। ৰঙালীৰ বহুত বহুত শুভেচ্ছা যাচিছোঁ আটাইলৈ। আৰু আজিৰ এই অনুষ্ঠানটিত আপোনালোক সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু মই অনুষ্ঠান তেতিয়াহে আৰম্ভ কৰিম যেতিয়া ঘোষকগৰাকী এবাৰ মঞ্চলৈ আহিব। মই আমন্ত্ৰণ জনাইছোঁ তেখেতক। এবাৰ লগ পাবলৈ মন গৈছে, মই এবাৰ লগ পাব বিচাৰিম ঘোষকগৰাকীক। বিশিষ্ট মাননীয় ঘোষক ডাঙৰীয়া, আপুনি আহিলে আমি অনুষ্ঠান আৰম্ভ কৰিব পাৰোঁ। এবাৰ মঞ্চত বিচাৰিছোঁ। আয়োজকৰ তৰফৰ পৰা যদি পঠিয়াই দিয়ে তেখেতক এবাৰ ভাল পাম। মই চিনাকি হ'ব মন গৈছে। আপুনি কৰি আছে নেকি ঘোষণা? ৰাইজে ইতিমধ্যে মোৰ নামৰ গীতটি গাবলৈ আৰম্ভও কৰিছে, মই শুনিছোঁ। থেংক ইউ ছ' মাছ। এনেদৰে মৰম দিব, ভাল লাগিব। এয়া দাদা, আমাৰ মাননীয় ঘোষক ডাঙৰীয়া, তেখেতৰ কাৰণে এটা ৰাইজৰ পৰা ডাঙৰকৈ হাত চাপৰ বিচাৰিছোঁ পোনতে। একো নাই বাৰু, একো নাই। মই আপোনাক মাত্ৰ এবাৰ লগ পাব বিচাৰিছিলোঁ, কাৰণ বাৰম্বাৰ কৈ থকা হৈছে আপোনাক মোৰ নামটো। আৰু যদি এখন মঞ্চত উঠাৰ আগতে নিজৰ নামটো ভুলকৈ শুনা যায়, সেইটো চাগে আপোনাৰো ভাল নালাগিব, নহয় জানো দাদা? নাই, মই অকণমান মনত বেয়া লাগিছে। মই সেইকাৰণে আপোনাক এবাৰ মাত্ৰ দৰ্শন কৰিব মন আছিলে, সেইকাৰণে আপোনাক বিচাৰিছোঁ মঞ্চত। অন্য মোৰ একো কথা নাই। ৰাইজ, তেখেতৰ কাৰণে এটা ডাঙৰ হাত চাপৰি। আৰু মই যথেষ্ট সৰু হ'ম আপোনাতকৈ বয়সত, মাত্ৰ মই এটা কথাই ক'ব বিচাৰিম দাদা। যদি অসুবিধা হয় মনত ৰাখিবলৈ এখন কাগজত লিখি ল'লেই হ'ল, বাছ, চিম্পল কথা, হয়নে বাৰু? মই আপোনাক সন্মান জনাইছোঁ। কেৱল নাই, আপুনি যথেষ্ট বয়সত ডাঙৰ। মই আপোনাক ক্ষমা খোজাবলৈ মঞ্চলৈ মাতা নাই, মই মাত্ৰ আপোনাক এবাৰ লগ পাব বিচাৰিছোঁ। নাই, মই মনত একো লোৱাই নাই, মাত্ৰ মই ভাবিছোঁ যে কোনজন মানুহে মোৰ নামটো বাৰে বাৰেনো ভুলকৈ কৈছে। মই এবাৰ লগ পাওঁচোন অনুষ্ঠান আৰম্ভ কৰাৰ আগতে, কাৰণ মোৰ টীমৰ ফালৰ পৰাও কেইবাবাৰো কোৱা হৈছে যে মোৰ নামটো গীতাঞ্জলি বুলি। কিন্তু বাৰে বাৰে আপুনি যেতিয়া শেষৰ বাৰলৈকে ভুলকৈ কৈছে, মোৰ তেতিয়া অকণমান বেয়া লাগিছে। জাষ্ট চিনাকিটোহে হ'লোঁ, আপুনি একদম বেয়া নাপাব দেই। নাই, নিশ্চয় বেয়া নাপাওঁ। ৰাইজ, আয়োজকৰ কাৰণে এটা ডাঙৰ হাত চাপৰি বিচাৰিম পুনতে আপোনালোক সকলোৰে পৰা। নাই, এয়া একেবাৰে সংঘাত নহয়। আপুনি মাত্ৰ মোক একো বেয়া নাপাব। হয়, কেতিয়াও মই ভবাই নাই, মই কেতিয়াও আপোনাক তেনেকৈ ভবা নাই। মাত্ৰ আপুনি মনত একো বেয়া ভাৱ নল'ব, মোতকৈ আপুনি বহুত ডাঙৰ। হয়, নাই ভবা। ৰাইজে ভাবিছে নেকি সংঘাত বুলি? নহয়, নিশ্চিতভাৱে নহয়, হয়নে বাৰু? আমাৰ আয়োজকেও যথেষ্ট কষ্ট স্বীকাৰ কৰি বিহুখন আয়োজিত কৰিছে আৰু আমাক আমন্ত্ৰণ কৰিছে, তাৰ কাৰণে পুনতে নিশ্চয় আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চালে। সেই গায়িকাজনীৰ মন আছিল যে মানুহজনক কেনেকৈ ৰাইজৰ সন্মুখত আনি অপমান কৰোঁ, আৰু তেওঁ সেইটোত আচলতে সফল হ'ল। মানুহজনৰ ভুল এটাই আছিল যে তেওঁৰ নামটো ভুলকৈ কৈছিল, আৰু সেইটো একো ডাঙৰ কথা নাছিল। তাই ইমান ডাঙৰ গায়িকাও নহয় যে তাইৰ নামটো সকলোৰে মুখত থাকিব। কাইলৈ যদি জুবিন গাৰ্গৰ নামটো ভুলকৈ ক'লেহেঁতেন, তেতিয়া অকণমান বিতৰ্কৰ মাজলৈ সোমাই যায়। কিন্তু সেইগৰাকী গান মই আজিলৈকে নাই শুনা।
আৰু সেইগৰাকীৰ নাম যদি কোনোবাই ভুলকৈ কয় অন্ততঃ আচলতে সেইটো একো ডাঙৰ কথা নহয়। আচলতে নিজৰ নামটো মানুহৰ আগত শুনাব বিচৰাটো ডাঙৰ কথা নহয়। নিজৰ যিখিনি কৰ্ম, গান আচলতে ভাল কিমান গায়, মানুহক সন্মান কৰিব পাৰে নে নোৱাৰে সেইটোহে আচলতে মেইন কথা। কিন্তু কি ক'ব, মাল থাকিব লাগিব মূৰত, তেতিয়াহে মানুহক ক'ত কেনেকৈ আচলতে কথা ক'ব লাগে সেইটো ভালকৈ তেতিয়া বুজি পাব। দুটামান গান অটো টিউনৰ সহায়ত গাই ৰাইজৰ মাজলৈ এৰি দিয়ে আৰু ৰাইজে সেইবিলাককে মাতি আনি বিহুৰ মঞ্চত শুৱনি কৰে। আৰু বিহু মঞ্চত যেতিয়া লাউড স্পীকাৰৰ সন্মুখত গান গাবলগীয়া হয়, সিহঁতৰ অৱস্থা কিন্তু তেতিয়া চাবলগীয়া হয়। ভালকৈ এটা গানেই গাব নোৱাৰে, সুৰ ক'ত পায়গৈ তাৰ কোনো পাত্তা নাই। আৰু তাৰ পিছতো নিজকে শিল্পী বুলি ভাবে। হাঁহি উঠিছে। আচলতে শিল্পীত নপৰে। শিল্পী হ'বলৈ হ'লে বহুতো গুণ গান থাকিব লাগিব। এনেই মানে ষ্টিকাৰ এটা লগাই দিলে নহ'ব যে মই শিল্পী বুলি। নিজৰ নামটো কোনোবাই নামটো নাজানিবও পাৰে, সেইটো একো ডাঙৰ কথা নহয়। আৰু মানে তুমিও ইমান একো ডাঙৰ গায়িকা নহয় যে তোমাৰ নামটো ৰাইজে মনত ৰাখিব। আকৌ তাই নিজকে শিল্পী বুলি ভাবে। মানুহে নামেই পাহৰি যায়, আকৌ নিজকে শিল্পী বুলি ভাবে।